Hey guys, Pranjit Blog আৰু আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ। তো আজি আমি আমাৰ লেটেকু হ'ব যাওঁ বলক। এতিয়া আমাৰ মঞ্জিল চুম্বু আছে, তো সিহঁতে আম পাৰি আছে। তো আম পৰা এনেই দেখাওঁ আৰু তো আপোনালোক ডাইৰেক্ট যাওঁ লেটেকু বাৰী। তো এইফালে লেটেকু গছ আছে, এইফালে তো এইবিলাক আমাৰে হয়। এতিয়া আমি গৈ আছোঁ, ইয়াত নাখাওঁ কিন্তু আগত সৰু সুৰা এজোপা আছে, এজোপা বহুত লাগি আছে মানে লেটেকু, তাত যাওঁ বলক। এই চুম্বুতে আম পাৰি আছে, এইকেইটা তো এতিয়া বলক। গছজোপাত আম এটা নাই, সিহঁতে আম পাৰি আছে চালা। এইকেইটা আমাৰ ভূতকেইটা, এইকেইটা মন্দিৰ আম কেইটা পালি? এতিয়া আমি গৈ আছোঁ মন্দিৰ আগে গৈ আছে আমাৰ এজোপা লেটেকু গছ পামগৈ আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। পালোৱে আৰু বেছি নাই। এইফালে লেটেকু গছ পাই গ'লোঁ, কিমান লাগি আছে চাওক, পকাও আছে কেঁচাও আছে। এইখিনি চাওক, গছজোপা বেছি ওখ নহয়, ইয়াতে লাগিছে চাওক না, ইয়াতে লাগিছে। ওপৰত চাওক এই ধৰক কিমান লাগি আছে ভিতৰত, এইটোপা বহুত আছে লেটেকু। এইফালে গছত উঠি আছে লেটেকু পাৰিবৰ কাৰণে, তলত পকাকেইটা নাই মানে, ওপৰত আছে। কিমান লাগি আছে চাওক না গাইছ, এইডোখৰ চাওক, এইডোখৰ কেঁচা। আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাব, কমেণ্ট বক্স খোলা আছে যদি। এইটো পাৰি আছে মন্দিলে, এইটো আমাৰ চুম্বু, বহুত দিন নাই দেখুৱা। এইটো মন্দিৰ ক'ত গ'ল এইটো? এইটো এটা উঠি গ'ল, এইটো এটা চুম্বু এটা উঠি গ'ল, এইটো বহি আছে মঞ্জিল। কি আমলৈ কামিছে নেকি? গাইছ মই এইটো খাম এতিয়া, এইটো আপোনালোকে খাই যদি আহিব আমাৰ ঘৰত, মজা লাগিছে গাইছ। এইটো চুম্বুৱে মোক ছিঙি দিলে, এইডাল এইটো পকা তাজা। আপোনালোকে খাই যদি আহিব, দি দিম আপোনালোকক ফ্ৰীকৈ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু এইবিলাক কৰি দিয়ক। তো তাৰপাছত আজি নেক্সট ভিডিঅ' লগ পাইছোঁ আপোনালোকক। সেয়াই আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ, বাই বাই।